নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইলৈ মই মৰম যাচিলোঁ। আজি অন্য এটি ক্ৰিয়ালৈ তোমালোকৰ মাজলৈ আহিছোঁ। আজিৰ ক্ৰিয়াটিৰ নাম সৰুৰ পৰা ডাঙৰলৈ সজোৱা। আহাচোন ক্ৰিয়াটিৰ মাজলৈ যাওঁ। ইয়াত চোৱা, আমি কেইবিধমান বস্তু লৈছোঁ। এয়া কৰবী ফুলৰ পাত, এয়া পাত গছ যে আছে, পাত ফুলৰ গছৰ পাত, আৰু এয়া হৈছে মধুৰিআমৰ পাত, আৰু এয়া পিঁয়াজ, আৰু এইটো হৈছে গোল নেমু। এতিয়া এই আটাইবোৰ বস্তুকে আমি সৰুৰ পৰা ডাঙৰলৈকে সজাম। আহাচোন তোমালোকে চাই থাকিবা। এইটো চোৱা, এই পাতখিনিক আমি এতিয়া সৰুৰ পৰা ডাঙৰলৈকে সজাম। চোৱা, এইটো হৈছে সৰু পাত, হয়নে? সৰু পাত। এইবাৰ চোৱা, ইয়াতকৈ অকণমান ডাঙৰ পাত ইয়াতে দি দিলোঁ। এইবাৰ নেক্সট চোৱা, এইটো আকৌ এই পাতটোতকৈও ডাঙৰ, হয়নে? দেখি ধৰিব পাৰিছানে তোমালোকে? এইটো সৰু, তাতকৈ এইটো ডাঙৰ, এইটোতকৈ আকৌ এইটো ডাঙৰ, আকৌ এই পাতটোতকৈ আকৌ এইটো ডাঙৰ। চোৱা, এইবাৰ আকৌ চোৱা, এইটো ইয়াতকৈও ডাঙৰ। এতিয়া চোৱা, সৰু, ডাঙৰ, আৰু ডাঙৰ, আৰু ডাঙৰ, আৰু ডাঙৰ, হয়নে? সৰুৰ পৰা আমি লাহে লাহে ডাঙৰলৈকে লৈ আহিছোঁ, হয়নে? এইবাৰ এই মধুৰিআমৰ পাতকেইটা সজাম। চাবা, এইটো হৈছে সৰু মধুৰিআমৰ পাত, হয়নে? ইয়াতকৈ ডাঙৰটো আমি চাম। এইটো ইয়াতকৈ ডাঙৰ, আকৌ এইটো ইয়াতকৈ ডাঙৰ, এইটো, হয়নে? আৰু ইয়াতকৈ ডাঙৰ এইটো। চোৱা, সৰুৰ পৰা ডাঙৰলৈকে আমি সজালোঁ। তোমালোকেও এনেকুৱাকৈ সজাবা। এইবাৰ এই কৰবী ফুলৰ পাতকেইটা সজাও আহা। এইটো একেবাৰে সৰু কুমলীয়া পাত, তাৰপিছত এইটো ইয়াতকৈ ডাঙৰ, ইয়াৰে আকৌ এইটো ইয়াতকৈ ডাঙৰ, তাৰপিছত এইটো ডাঙৰ, তাৰপিছত এইটো, হয়নে? তোমালোকে ধৰিব পাৰিছা? এনেকুৱাকৈ তোমালোকেও বিভিন্ন গছৰ পাত আনি তোমালোকে সৰুৰ পৰা ডাঙৰলৈকে সজাবা। এই পিঁয়াজকেইটা চোৱা, ইয়াৰে একেবাৰে সৰু পিঁয়াজ এইটো, হয়নে? আৰু তাৰপিছত ইয়াতকৈ ডাঙৰ পিঁয়াজ এইটো, আৰু ইয়াতকৈ আকৌ ডাঙৰ পিঁয়াজ হ'ল এইটো, হয়নে? এইবাৰ একেলগে আকৌ নেমুকেইটা চোৱা, এইটো হৈছে আটাইতকৈ সৰু গোল নেমু, আকৌ ইয়াতকৈ ডাঙৰ হৈছে এইটো, এইটোতকৈ ডাঙৰ আকৌ এইটো। তোমালোকেও এনেকুৱা তোমালোকৰ ঘৰতে থকা বিভিন্ন বস্তু সৰুৰ পৰা ডাঙৰলৈকে সজাবলৈ চেষ্টা কৰিবা। লগত তোমালোকৰ মা বা ঘৰৰ ডাঙৰে সহায় কৰি দিব। তোমালোকে আজিৰ এই ভিডিঅ'টো চাই নিশ্চয় ভালকৈ শিকিব পাৰিবা যে সৰুৰ পৰা ডাঙৰলৈকে কেনেকৈ সজাব পাৰি। তেনেহ'লে আজিৰ এই ভিডিঅ'টো ইয়াতেই শেষ কৰি আজিলৈ আহিলোঁ। ধন্যবাদ।